এই মুহূৰ্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ অতি সুখবৰ অৱশেষত প্ৰত্যাহাৰ কৰা হ'ল মূল্যায়নৰ প্ৰতিবেদনত থকা 5 নং দফা শিক্ষামন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণা কৰিছে যে 5 নং দফাৰ কথা উল্লেখ কৰিছিল যাৰ জৰিয়তে পুনৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ পৰীক্ষাৰ্থীসকলে এইখন মাৰ্কশ্বিটৰ দ্বাৰা চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰিব আৰু অৱশেষত এই 5 নং দফা প্ৰত্যাহাৰ কৰিছে এতিয়াৰে পৰা সকলো চাকৰিৰ বাবে প্ৰযোজ্য হ'ব পৰীক্ষাৰ্থীয়ে যি ফলাফল লাভ কৰিব উক্ত মূল্যায়নৰ জৰিয়তে এই আমাৰ অধিসূচনাৰ 5 নম্বৰ দফাটো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হয় মই পুনৰবাৰ কৈছো আমাৰ পূৰ্বৰ অধিসূচনাৰ 5 নম্বৰ দফা য'ত 15 ছেপ্টেম্বৰৰ ভিতৰত আৰু এটা পৰীক্ষা অনুষ্ঠিত কৰা বা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকল যিসকলে অদূৰ ভৱিষ্যতে চৰকাৰী চাকৰিৰ কাৰণে আকাংক্ষিত প্ৰাৰ্থী তেওঁলোকে বহিব লগাৰ এটা দফা দিয়া হৈছিল এই 5 নম্বৰ দফাটো আজি আমি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ